নমস্কাৰ, জে লাৰ্ণিঙৰ তৰফৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ লগত আজি আলোচনা কৰিব বিচাৰিছোঁ কেইটামান আমোদজনক আৰু আশ্চৰ্যজনক তথ্য। 1 নম্বৰ, শক্তিক সৃষ্টি নাইবা ধ্বংস কৰিব নোৱাৰি। 2 নম্বৰ, এই বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইবোৰ বস্তুৱেই গতিশীল। নেক্সট, ক্ষয় হোৱা তাপ আৰু আৰ্জিত তাপ সমান সমান হয়। নেক্সট, সূৰ্য এটা মজলীয়া আকৃতিৰ নক্ষত্ৰ। নেক্সট, সূৰ্যৰ মুখ্য উপাদান হ'ল হাইড্ৰজেন। নেক্সট, গ্ৰহৰ নিজা পোহৰ নাই, সিহঁতে সূৰ্যৰ পৰা পোৱা পোহৰৰ প্ৰতিফলন কৰে। নেক্সট, শনি গ্ৰহৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কম, অৰ্থাৎ ই পানীত উপঙি থাকিব। নেক্সট, পূবৰ পৰা পশ্চিমলৈ প্ৰদক্ষিণ কৰা ইউৰেনাছৰ বাহিৰে আন গ্ৰহবোৰ পশ্চিমৰ পৰা পূবলৈ প্ৰদক্ষিণ কৰে। নেক্সট, শুক্ৰ গ্ৰহ পূবতী তৰা আৰু সন্ধ্যা তৰা বুলি কোৱা হয়, কাৰণ ৰাতিপুৱা আৰু সন্ধিয়া ইয়াক চকুৰে দেখা পোৱা যায়। নেক্সট, সৌৰজগতৰ আটাইতকৈ ধুনীয়া গ্ৰহটোৰ নাম হ'ল শনি গ্ৰহ। নেক্সট, সমুদ্ৰ সৰপ হাইগ্ৰা হ'ল আটাইতকৈ ডাঙৰ নক্ষত্ৰপুঞ্জ। নেক্সট, ক্ৰাক্স অষ্ট্ৰেলিছ আটাইতকৈ সৰু নক্ষত্ৰপুঞ্জ। নেক্সট, হীৰা আটাইতকৈ কঠিন মৌল। বন্ধুসকল, ইমান সময় কষ্ট কৰি ভিডিঅ'খন চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ।